Hello everyone, welcome to my YouTube channel Priyanka and Mom. আজি দুপৰীয়া মায়ে কাৰি বনাইছিলে আহকচোন চাও কেনেকৈ বনাইছিলে কাৰি বনাবলৈ দৈ অলপমান বেসন দুটা কাটি লোৱা পিয়াজ আদা ৰসুনৰ পেষ্ট নৰসিংহ পাত দুখিলামান আৰু দুটামান গোটা জিৰা এতিয়া বেসনখিনি প্ৰথমতে পানী লগত গুলি ল'ব লাগিব এতিয়া দৈখিনি ইয়াৰ লগত মিলাই দিম দৈ আৰু বেসনৰ মিশ্ৰণটো জাৰত ভৰাই অলপ পানী মিহলাই ঘুটনিয়ে ঘুটিব লাগিব গৰম তেলত গোটা জিৰা গিটা ফুটাই নৰসিংহ পাত পিয়াজ আৰু আদা ৰসুনৰ পেষ্ট দি ল'ব আন্দাজমতে নিমখ হালধি আৰু জিৰা ধনিয়াৰ গুৰি অলপমান এতিয়া ঘুটি লোৱা দৈখিনি দি দিব লাগিব অলপ সময় লৰাই থাকিব নহলে দৈখিনি ফাটি যায় এতিয়া কাৰিত দিবলৈ আনফালে পকৰি বনাইছো পকৰি বনাবলৈ দুটা কাটি লোৱা পিয়াজ অলপমান বেসন নিমখ হালধি আন্দাজমতে আৰু এসেকুট বেকিং পাউডাৰ পকৰি বনি আছে আৰু এফালে কাৰি আমাৰ উতলি আছে কাৰিত দুটা কেঁচা জলকীয়া দিয়া হ'ল কিন্তু দেখুৱা নহল কাৰি আমাৰ প্ৰায় হৈ গৈছে এতিয়া আমি পকৰি দি দিম এতিয়া এনেকৈ অলপ সময় উতলিব দিম এয়া আমাৰ কাৰি ৰেডি হৈ গ'ল আশা কৰোঁ আপোনালোকে আমাৰ ৰেচিপিটো ভাল পালে যদি ভাল পালে লাইক কৰিব কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিব লগতে থকা বেল আইকনটো দবাই অল কৰি দিব যাতে আমাৰ সকলো আহিবলগীয়া ভিডিঅ' নটিফিকেশ্যন আপোনালোকে প্ৰথমতে পায় ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ